দিব। আরে ভণ্টি নাচোতে তাতে ভৰিখন তুলি দিয়াৰ প্ৰয়োজন আছিল নে? হেল্ল' গাইজ, কি খবৰ গাইজ? আজি আমি কথা পাতিম এইবিলাকৰ ওপৰত। এইবাৰ ভিডিঅ' মই ফেচবুকত পাইছো, তো ব্লগ আজি ভিডিঅ'টো মই ফেচবুকৰ ওপৰত কথা পাতিম। কিন্তু আপোনালোকে যদি এতিয়া আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব। তো ভিডিঅ'টো আৰম্ভ কৰো। इतना सोना क्यों रब ने बनाया, इतना सोना क्यों रब ने बनाया, इतना सोना। মোৰ আজি কৰিবলৈ বহুত মন গৈছে ফাক লাভাৰ আই ডগি স্টাইল। जब सिंगल ही रखना था तो इतना सेक्सी क्यों बनाया भाई? মাগি কেলা বিয়া হলে তোৰ এনেকুৱা অৱস্থাহে হ'ব। মি এণ্ড মাই বয়ফ্ৰেণ্ড এনজয় অকণমান বেলেগ কৰি এনজয় কৰিছে যেন আমি দেখিবলৈ পাওঁ। দিয়া বেলাজৰ চাৰ্জ আছিল 32, এতিয়া হ'ল 34। তাৰ পিছতো চুকত নাই ৰখা বুলি ক'লে কোনে বিশ্বাস কৰিব? বাইদেউগৰাকীক জোৰেকৈ মৰম কৰিছে বুলি পাওঁ আমি। এনজয় উইথ মাই বয়ফ্ৰেণ্ড ফুল নাইট এনজয়। ৰাতি কি কৰিলা মানে শক ৰাতিৰ ভিডিঅ' সকলোখিনি মোবাইলত ভিডিঅ' কেমেৰা কৰি ফেচবুকত আপলোড কৰি ল'লে আমি সকলোৱে দেখি ভাবিলোহেঁতেন কেলা। ব্লাইণ্ড ভাল পোৱা অন্ধ, কিন্তু টকা পইচা কাৰণে অন্ধ হয় মই গম পোৱাই নাছিলো। টকা পইচা থাকিলে এজন মানে বুঢ়া মানুহৰ ডেকা হৈ যায় বুলি মই ভাবিলো। কি গৰম, কত গৰম লাগিছে চাও। বাইদেউ গৰাকীৰ কত গৰম লাগিছে আপোনালোকে দেখিবলৈ পাইছে বন্ধুসকল। মাই টাইম পাছ হাজবেণ্ড মক্কেল কণ্ঠেকাৰ। বাইদেউ গৰাকী কাৰ লগত টাইম পাছ কৰিছে দেখিছে আপোনালোকে। এইবিলাকক টাইম পাছ বুলি নকয়, জাষ্ট 30 মিনিটৰ সুখ বুলি কয়। উইথ মাই সুইট হাৰ্ট বাকলা, এইবিলাক দেখিলে না মোৰো বিয়া পাতো বুলি মন যায়। মাই ফাকাৰ বয়ফ্ৰেণ্ড সব সময় ফাক কৰে। ও মাই সো সুইট। বাইদেউ আপোনাৰ সেইখন গুফা হয় নেকি সব সময় যে ফাক কৰে? জনি সিংসতকৈ কম নহয়, সকলো সময়তে মানে লাগে দাদা কাৰো। ডিয়াৰ গাৰ্লছ, মুখখন বগা কৰি কি লাভ যদি তোমাৰ মেইন পাৰ্ট দুটা ক'লা হয়। আৰু এই পোষ্টৰ তলত এজনী ছোৱালীয়ে কমেন্ট কৰিছে যে ডিয়াৰ বয়জ, মুখখন বগা কৰি কি লাভ যদি তোমাৰ মেইন পাৰ্ট বাৰী ডালেই ক'লা হয়। মাই ফ্রেন্ড লেটিং ইন ক্ষেত্র মে ফিলিং ইন ফ্রেন্ডস ক্লা ইংৰাজী ঠিক আছে, তার কোন স্কুলত পঢ়িছা বে? গুড নাইট স্লিপিং উইথ 49 আদার। no. টুডে ইজ মাই ম্যারেজ ইউনিভার্সিটি। মেরা বয়ফ্রেন্ড গুড নাইট। আগরজনী খেদি দিলো হ্যাশট্যাগ নতুন মাইকি। no. खूबसूरती देखो RS 500। भाई मारो मुझे, मारो। মি এন্ড মাই নিউ হাজবেন্ড। বাইদেউ গৰাকী নিউ গাড়ী ললে নেকি? হাই ভাই মাই নিউ ওয়াইফ। আরে ভাই তুমি মোক কোৱা, তুমি হেডলাইটত দিবা নে ইন্ডিগুটি দিবা কেলা? মাই নিউ বয়ফ্রেন্ড। ছোৱালী বড় না কি হৈছে? বান্ধৱটোকো বয়ফ্রেন্ড বনাই লৈছে কেলা। দিনে বেগুনাকৈ ল'ব বয়ফ্রেন্ড বলে। আই এম নিউ কুৰ্তা ঈদ। বাহ কি ইংলিশৰ মা বেহেনে এক কৰি দিছে। ওর নাম নির্মল দাস, ভোটার কার্ডত হেনো আহিল নির্মালী দাস। সেইভাবে ভোট দিবলৈ ওলাল এনেদৰে। কিছুমান ছোৱালীয়ে যে ফেচবুকত কেনেকুৱা ধৰণৰ পোষ্ট দিয়ে যে আজি মই প্ৰথমবাৰৰ বাবে মাহেকীয়া হ'ল। অকল ইয়াতকৈ ডাঙৰ কথা যে আমাৰ অসমতো ঠিকে আছে, কিন্তু বাহিৰা কাণ্ট্ৰি বিলাক চাব আপোনালোকে। চাওক, আই লাভ মাই মম, আই লাভ মাই ব্ৰাদাৰ।
তো বন্ধুসকল আপোনালোকক যদি মই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰক আৰু মই ছাবস্ক্ৰাইব কৰিলে মই বুজাম যে আপোনালোকক মই ভিডিঅ'বিলাক ভাল লাগে মই এনেকুৱা ভিডিঅ'বোৰ বনাই থাকিম তো বলক আজি ভিডিঅ'টো পৰা মই বিদায় লওঁ বাই बजा